গগনয়ান মিছন 30 এপ্ৰিল 1984 চনত সোভিয়েট ইউনিয়নৰ সুইন সোয়ুজ T-11ত বহি ৰাকেশ শৰ্মা আকাশত যোৱা প্ৰথম ভাৰতীয় আছিল। 19 নৱেম্বৰ 1997 চন আৰু 16 জানুৱাৰী 2003ত নাছাৰ কলম্বিয়া স্পেচ চেটেলত বহি কল্পনা চাওলাৰ দুবাৰ মহাকাশ যোৱা হৈছিল আৰু সুনিতা উইলিয়ামছৰো দুবাৰ স্পেচত যোৱা হৈ গ'ল। কিন্তু তেখেতকো আমেৰিকাৰ স্পেচ এজেন্সি নাছাৰ জৰিয়তে পঠোৱা হৈছিল আৰু আমাৰ দেশত ইছৰোৰ দৰে সক্ষম আৰু ৱৰ্ল্ড ফেমাছ স্পেচ এজেন্সি থকা পিছতো যেতিয়া স্পেচত এষ্ট্ৰনট পঠোৱাৰ কথা আহে তেতিয়া আমেৰিকা নহ'লে ৰাছিয়াৰ সহায় ল'ব লাগে। ইয়াৰ মাজেদি কিমান গৰাকী য়ংষ্টাৰে এষ্ট্ৰনট হ'বৰ কাৰণে দেশ এৰি দিছে আৰু সেইসকল বেলেগ দেশত জীৱন যাপন কৰিব ধৰিছে। কিন্তু এতিয়া আৰু এনেকুৱা নহয়, কাৰণ এতিয়া আমি ভাৰতীয়সকলেও স্পেচত যোৱাৰ কাৰণে প্ৰস্তুত আৰু নিজে বনোৱা স্পেচ ক্ৰাফ্টত এতিয়া আমাৰ ইয়ানো মহাকাশ যাত্ৰা কৰিব। মই কৈ আছো গগনয়ান মিছনৰ কথা। আপুনি নিশ্চয় গম পাইছে ভাৰতৰ প্ৰথম হিউমেন স্পেচ ফ্লাইট মিছন। মই ফেক্ট চাম আৰু এই ভিডিঅ'ত মই আপোনাৰ লগত এই মিছনৰ বিষয়ে কিছু কথা আলোচনা কৰিম। গগনয়ান এটা ক্ৰুড অৰবিটেল স্পেচ ক্ৰাফ্ট হয়, মানে ইয়াৰ ভিতৰত বহি মানুহ স্পেচত যাব পাৰিব। এই স্পেচ ক্ৰাফ্টক ইছৰো হাল আৰু DRDO মানে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে মিলি বনাইছে। গগনয়ান স্পেচ ক্ৰাফ্টত দুটা পাৰ্ট, নাম্বাৰ 1 ক্ৰু মডিউল আৰু নাম্বাৰ 2 ছাৰ্ভিচ মডিউল। ক্ৰু মডিউল সেইটো পাৰ্ট যিটো পাৰ্টত ভাৰতৰ এষ্ট্ৰনট বহিব। এই স্পেচ ক্ৰাফ্টত 2 বা 3 গৰাকী এষ্ট্ৰনট পঠোৱাৰ প্লেনিং কৰা হৈছে। ক্ৰু মডিউলৰ ওজন 3725 কিলোগ্ৰাম। এষ্ট্ৰনটৰ বহিবৰ আৰু ছেফটি ইকুইপমেণ্ট ৰখাৰ পিছত ইয়াৰ ওজন প্ৰায় 5300 কিলোগ্ৰাম হৈ যাব। আৰু তাৰ পিছত আহে ছাৰ্ভিচ মডিউল। ছাৰ্ভিচ মডিউল স্পেচ ক্ৰাফ্টৰ সেইটো পাৰ্ট যিটো পাৰ্টত ফিউল ৰখা হয়। এই পাৰ্ট স্পেচ ক্ৰাফ্টৰ পৰা খুলিও দিব পৰা যায়। ছাৰ্ভিচ মডিউলৰ ওজন প্ৰায় 29000 কিলোগ্ৰাম হৈ যাব আৰু গগনয়ান স্পেচ ক্ৰাফ্টৰ টোটেল ওজন প্ৰায় 8200 কিলোগ্ৰাম হৈ যাব। আপোনাক কৈ দিওঁ যে ক্ৰু মডিউল আৰু ছাৰ্ভিচ মডিউলৰ ডিজাইনৰ কাম ইছৰো আৰু হাল দুয়ো মিলি কৰিছে আৰু DRDOয়ে স্পেচত যোৱা এষ্ট্ৰনটক নেচেচাৰী টেকনলজি, ৰেডিয়েশ্যন মেজাৰমেণ্ট ডিভাইচেছ, স্পেচ গ্ৰেড ফুড আৰু বাকী প্ৰটেকশ্যনৰ লগত জড়িত থকা ইকুইপমেণ্ট যোগান দিব। ভিডিঅ' এইখিনিতে শেষ হোৱা নাই। ভিডিঅ' লম্বা হোৱাৰ কাৰণে মই ভিডিঅ'টো শ্বৰ্ট কৰি দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি পাৰ্ট 2 লিখি দিয়ক। তেতিয়াহ'লে আপুনি জানিব পাৰিব গগনয়ান কেতিয়া লঞ্চ কৰিব। আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি বেল আইকনটো দবাই দিয়ক।